আৰু চাউলখিনি শুকাই লাগি মই ঘৰটো মুচি লওঁ দেখুৱাই ৰাখিম দিনটো কি কৰিম আজি তো ভিডিঅ'টো শেষলৈ চাই থাকিব সকলোৱে হাই ফ্ৰেণ্ডছ আজি মানে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ যিহেতু বিহুৰ বতৰ পিঠা লাড়ু সকলোৱে বনাই আছে আৰু ময়ো বনাম আৰু মই সকলো ৰাইজলৈ মাঘ বিহুৰ বহুত শুভেচ্ছা জনালোঁ সকলোকে আশা কৰোঁ সকলোৱে ভালে থাকক কুশলে থাকক আৰু মই বনাম আজি বৰা চাউলৰ পিঠা নাৰিকলেদি বনাম আৰু মই ৰাতিয়ে ভিজাই থৈ দিছিলোঁ চাউলখিনি এতিয়া ধুই মেলি শুকাই দিছোঁ ক'ত কেনেকৈ শুকাই দি দেখুৱাম আপোনালোকক ভিডিঅ'টো চাই থাকিব এইটো হৈছে চাউল এনেকৈ ধুই শুকাই দিছোঁ তালাত আৰু শুকালে ভালকৈ আৰু মই ৰাতিয়ে বৰা চাউলখিনি ভিজাই থৈ দিছিলোঁ আৰু ক'ত থৈ দিছোঁ দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈ এইটো হৈছে বৰা চাউলটো এনেকৈ ডালাত ইয়াতে মেলি দি থৈ দিছোঁ শুকাবৰ কাৰণে আৰু শুকালে এতিয়া ঘৰটো চব মোচা হ'ল এতিয়া ফ্ৰেণ্ডছ মই পুৰা নাৰিকল চুকলিটো এনেকৈ ধুই মেলি দিছোঁ ইয়াতে আৰু এইটো হ'ল সেইটো বনাবৰ কাৰণে তাৱা আৰু চাউলটো মোৰ পুৰা ৰেডি হ'ল আৰু এতিয়াহে আমাৰ বেছি বিহু লাগিব এইটো উৰালটো আমাৰ শ্ৰী আছে ফেলাই থৈ দিছে ইয়াতে মানে মই শুকাম চাউলখিনি শুকাম আমি এইবাৰ ইয়াতে চাউল এতিয়াহে আমাৰ বিহু লাগব না উৰালৰ আৱাজত পুৰা বিহু লাগব দে মাঘ বিহু এতিয়া চাউলটো এনেকৈ দি ৰেডি কৰিলোঁ আৰু ইয়াতে আছে গাহিনটো আৰু এতিয়া মই শুকাম আৰু আপোনালোকে চাই থাকিব মই কেনেকৈ শুকাই আছোঁ নাভাঙে বিহু লাগছে না বাবা এতিয়া পিঠা লাড়ু বনালেহে উৰালৰ শব্দ উঠিলেহে বিহু লাগে না হাই শ্ৰিয়াছ মই চাউল শুকাই আছোঁ পিঠা বনাব চাউল শুকাই আছে বলে আজি মই পিঠা বনাব কেমেৰামেন শ্ৰিয়াছ পাঠক আজি হৈছে না আজি মই এগলা বানাব পুরা খাই আমি রেডি হল এই যে আমার আজি ভাইটিয়ে ফুকাই আছে দেখছা এনেহেন ভাগ্য লাগব দে এই যে এইটো ফুকাই আছে নাৰিকলটো কাটি দিল দুটা